অতীতকৈ চেনেহৰ মুগাৰে মুহুৰা তাতোতকৈ চেনেহৰ মাকো তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নানাচি কেনেকৈ থাকোঁ গছত কুলিৰ মাত দেই কিন্তু এয়া ৰাতি 12টা বাজু আৰু পিঠা পনা বনাত সকলো ব্যস্ত ভণ্টিয়ে মই আহকচোন মোৰ ভিডিঅ'টো চাওঁ এপাক होता है यूँ हमें लड़की जापे है कि नहीं है भागोरे लगता है आके पहुंच गया घर ये मेरा माँ पिठा कल खुलने वाला वो करके रखा है बहुत गरम लग रहा है অলপ চলপ কিবা কিবি বনাবলৈ বজাৰ কৰি আহিলো আৰু বিহু বজাৰটো কৰিমগে ফেন মামাক দি লৈছোঁ অকণমান বেঠিং ৰাতিকে আমি পিঠা বনাম পিঠা আপোনালোকক দেখাম এতিয়া দিনতো কিবা এটা বনাম ৰাতিৰো কিবা এটা বনাম দেখাম আপোনালোকক চাই থাকিব দিম নেকি আছে ओके खाओ ये गुड़ है ये खुला पता है ये मीठा है क्या बाइक Platinum. Kiri masuk ni kan? Mana aku sudah? Nak udah. Di mana pakai gembal? Ada kita mana? Kita dengan ni. Mudah ada belakang. Ini mau pakai mana? Enak kali ini nih, dos kali. Jumlah itu nanti nih, sen tenang. Tak suji sini, naik dulu. Kira jumlah kamu berapa? Mau dapat mana? Oh. Smile please. काफी बड़ा बेचने को बोल ये है जुंदरी है जुंदेरी है और गुडी आँख में टुपनी धरता है ये बुना भी नाकी साकी जाके बाहर लोग पिठा बनासे रे और क्यों पिठा बनासे तिल दिया पिठा बनासे तार Waktu istirahat lagaছে মাই পিঠা বনোৱালো কথা ক'বলৈ মন যায় ৰাতিপুৱা লগ পাম কালি ৰাতি চকু মুহাই শুইছিলোঁ এতিয়া চকু মুহাই আকৌ উঠি আহিছোঁ ভণ্টি যাবলৈ ওলালেই নগ'ল নহয় নি বেছি ঘৰত মাকো আছে যে সেইকাৰণে যাব আৰু এতিয়া ওলালে সোনকালে উঠি পুৰা বেগটো পেকিং কৰিছোঁ ৰাতি পিঠা বনাইছিলোঁ দুজনীয়ে পিঠা কেইটামান দিব পঠাইছোঁ ভাইটিলে আৰু মা ক'লে মানে মোৰ মাইলে পেন দাঙি নাই গৈছে চাহ খাব নহ'ল নেকি গ'লে আকৌ সেইটোহে কৰিব মায়ে মই জানো না ৰাতিপুৱা মোবাইল ভণ্টি গ'লগৈ তাইক মিছ কৰিছোঁ কিয়নো উৰুকা দিনাখনে গ'লগৈ তাই এইজনী মোৰ ভাগিন তাই কাপোৰ এযোৰ চিলাব দিছিলে ল'বলৈ আহি পিন্ধি দেখাইছে মাহী কেনেকুৱা লাগিছে চোৱা তাৰপিছত এযোৰ মোৰ কাপোৰ তাৰপিছত এখন চাদৰ চেনাইলৈ বুলি গামোচা এখন উলিয়াইছিলোঁ কিন্তু নিবলৈ নাহিলে অহা বছৰ যদি বিহুত আহা গামোচাখন লৈ যাবাহি দেই
তাৰপিছত ভণ্টিয়ে মই মেখেলা চাদৰ ল'লোঁ, মই চুইজাৰ এযোৰ লৈছিলোঁ বাৰু, ভণ্টিয়ে মই মেখেলা চাদৰ দুযোৰ ল'লোঁ। তাইযোৰ ভৰাই থৈ গ'ল তাই। গৰু গা ধোৱা সময়খিনি মই কি কৰি আছিলোঁ, ঘৰ মোহাই আছিলোঁ। ঘৰ মোহাই থাকোঁতে লাও খা বেঙেনা খা চিঞৰা দেখি মই খিৰিকীৰ পৰা জুম কৰি আইহঁতক চালোঁ এনেকৈ, সিহঁতি গৰু গা ধুৱাই আছে, কিয়নো আমাৰ ইয়াত নদী চদী নাই কাৰণে পাইপৰ পানী দিয়ে গা ধোৱালে। তাৰপিছত কণী যুঁজাবলৈ আৰম্ভ কৰিলোঁ। মই হাৰিলোঁ, কিন্তু মোৰতো ফৰ্মৰ আছিল ওপৰত দি মাৰাটো লোকেল আছিল। তেনেকৈ বিহুটো যেনে নীতি নিয়মেৰে পাৰ কৰিলোঁ আৰু। আপোনালোকে 101 শাক খালেনে নে আমৰলি খালে? মই যে কৈছিলোঁ মোৰ ভাগিনজনী বুলি, ভাগিনজনী আহিছিলে, বায়ে দি পঠিয়াইছিলে, সিহঁতৰ তাত পাৰিছিলে বোলে, বায়ে দি পঠিয়াইছিলে, তাকে অকণমান খালোঁ আমৰলিটো, অকণমান আপোনালোকক দেখুৱালোঁ। তাৰপিছত জলপান অলপ বিহু বুলি নিয়মটো কৰিলোঁ আৰু আই ঘৰত সেৱা কৰিব গ'লে আকৌ খাব লাগিব। এয়া আমাৰ গছৰ কপৌ ফুলৰ ফটো। তাৰপিছত মই কৈছিলোঁ নহয় গৰু গা ধোৱা সময়খিনি যাব নাপালোঁ, ভাইটিয়ে চাকডাল আমাৰ ঘৰত দিবলৈ আহিছিলে। আমাৰ গৰু নাই বাৰু। এজনী ভণ্টি, তাইৰ মায়ে পিঠা বনোৱা লোক, তাৰপিছত পিঠা এনেকৈ সকলোলৈকে ৰঙালী বিহুৰ হিৰা ভৰা ওলগ যাছিলোঁ। সকলোৰে ভালকৈ থাকে যেন, আৰু আশীৰ্বাদ কৰিব মোৰ ভাগৰ ছাবস্ক্ৰাইবাৰ জল্দি 1K ফলোৱাৰ হৈ যাওক, এয়া আশা কৰিলোঁ। বহুত ফানি ফটো কেইটামান আছে, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইটো ৰাতি 12টা বজাৰ ফটো হয়, দুইজনী টাইম পাছ, তেনেকৈ হাঁহি ধেমালি কৰি সকলোবোৰ ফটো মাৰিলোঁ। আজিলৈ আহিলোঁ, বাই বাই, নেক্সট ভিডিঅ' লগ পাম।